আজি আমি শিকিম কোনবোৰ শিশুক বাৰ্থ এছফেক্সিয়া বুলি কোৱা হয় বা জন্মৰ সময়ত উশাহ লোৱাত কষ্ট পোৱা বুলি আমি ক'ম। জন্মৰ সময়ত শিশুটোক আমি যদি দেখা পাওঁ যে তেওঁ নাকান্দে, যদি দুৰ্বলকৈ কান্দিছে, যদি উশাহ লোৱা নাই বা যদি খুব লাহে লাহে উশাহ লৈছে, তেতিয়াহ'লে আমি ধৰি ল'ব লাগিব যে সেই শিশুটোৱে উশাহ লোৱাত কষ্ট পাইছে বা সেই শিশুটো বাৰ্থ এছফেক্সিয়া বেবী বুলি কোৱা হয়। এতিয়া এই যে বাৰ্থ এছফেক্সিয়া এটা শিশু যদি জন্ম হয়, তেতিয়াহ'লে কি হ'ব পাৰে? যদি এটা বাৰ্থ এছফেক্সিয়া শিশু জন্ম হয়, তেতিয়াহ'লে হয়তো সি খুব কম সময়ৰ ভিতৰতে মৃত্যুমুখত পৰিব পাৰে, নাইবা অলপ সময় জীৱিত থাকি পেলাই মৃত্যু হ'ব পাৰে, নতুবা সি গাখীৰ চুহি খাবলৈ অসমৰ্থ হ'ব পাৰে। কিন্তু সেই শিশুটো যদি জন্মতে যদি শ্বাস প্ৰশ্বাসত যদি কষ্ট পাইছে, সেই শিশুটোৱে বহুত দিনৰ মূৰত, তাৰমানে দীৰ্ঘকালীন কেইটামান সমস্যাও আছে, দীৰ্ঘদিন ধৰি যদি হয়, তেতিয়াহ'লে সি মানসিকভাৱে বাধাগ্ৰস্ত হ'ব পাৰে বা ফিট হোৱা নিচিনা হ'ব পাৰে বা এপিলেপ্সি বা মৃগী ৰোগ হ'ব পাৰে, হাত ভৰি কোচ খোৱা বা বিকলাংগ টাইপ হ'ব পাৰে। এতিয়া আমি এইটো কথা জানিব লাগিব যে কোনবোৰ কাৰণত এটা শিশুৱে শ্বাস প্ৰশ্বাসত কষ্ট পাব পাৰে। ইয়াৰ কাৰণে আমি কেইটামান লক্ষণ চাব লাগিব। প্ৰথমটো হ'ল, যদি এগৰাকী মাতৃয়ে যেতিয়া সন্তান জন্ম দিবৰ সময় হ'ব, প্ৰসৱ বেদনা যিটো 12 ঘণ্টা অতিক্ৰম কৰি মানে বহুত সময় ধৰি যদি মানে তেওঁ প্ৰসৱ বেদনা হয় বা কষ্টকৰ প্ৰসৱ হয়, তেতিয়াহ'লে সি উশাহ লওঁতে কষ্ট পোৱা এটা শিশু জন্ম দিব পাৰে। যদি সেই জলীয় পদাৰ্থ যিখিনি জলীয় পদাৰ্থৰ ভিতৰত সন্তানটো থাকে, সেই জলীয় পদাৰ্থটো যদি আগতীয়াকৈ ফাটি ওলাই যায়, তেতিয়াহ'লে তাক শুকান প্ৰসৱ বুলি কোৱা হয় আৰু তেতিয়াও এটা শ্বাস প্ৰশ্বাসত কষ্ট পোৱা শিশু জন্ম হ'ব পাৰে। যদি সেই যি প্ৰসৱ দুৱাৰেদি যি মানে পানী বাহিৰ হয়, সেই পানীখিনি যদি হালধীয়া বা ৰঙা বা সেউজীয়া এনেকুৱা ধৰণৰ যদি হয়, তেতিয়াহ'লেও আমি গম পাব লাগিব যে সি এটা শ্বাস প্ৰশ্বাসত কষ্ট পোৱা শিশু এটা জন্ম হ'ব পাৰে। যদি নাড়ীডাল কেঁচুৱাটোৰ ডিঙিয়ে পাক খাই থাকে, তেতিয়াও সি উশাহ লওঁতে কষ্ট পোৱা এটা শিশু জন্ম হ'ব পাৰে। বা সময়তকৈ আগতেই যদি প্ৰসৱ বেদনা আৰম্ভ হয় বা তেতিয়াও কিন্তু এটা উশাহ লওঁতে কষ্ট পোৱা শিশু জন্ম হ'ব পাৰে। আৰু আমি সকলোৱে জানো যে সন্তান এটা জন্ম হ'বলৈ হ'লে সদায় মূৰটোৱে বাহিৰ হয়। যদি কেনেবাকৈ মূৰটো নোলায়, হাত ভৰি বা অন্যান্য কিবা অংগ ওলায়, তেতিয়াহ'লেও কিন্তু এটা জন্মতে উশাহ লওঁতে কষ্ট পোৱা শিশুৰ জন্ম হ'ব পাৰে। এগৰাকী স্বাস্থ্যকৰ্মী হিচাপে আপোনালোকে জন্মৰ সময়ত উশাহ লোৱাত কষ্ট পোৱা ইংগিত বহন কৰা লক্ষণসমূহৰ বিষয়ে আপোনালোকে জানিব লাগিব। নহ'লে আপোনালোকে উশাহ লোৱাত কষ্ট পোৱা এটা শিশু যদি জন্ম হয়, তেতিয়াহ'লে কি হ'ব, আমি সেই শিশুটিক মৃত্যু মুখলৈ ঠেলি দিয়া নিচিনা হ'ব। আৰু নহ'লে যদি এনেকুৱা বহুত সময় ধৰি হৈ থকাৰ বহুত সময় ধৰি যদি উশাহ লওঁতে কষ্ট পায় বা বহুত সময় ধৰি যদি তেওঁ মাকৰ গাখীৰ চুহি খাবলৈ অসমৰ্থ হৈছে, তেনেকুৱা এটা শিশুৱে ভৱিষ্যতে গৈ হয়তো মানসিক বাধাগ্ৰস্ত বা অন্যান্য কিছুমান ৰোগত আক্ৰান্ত হ'ব পাৰে। সেইবাবে আমি সকলো স্বাস্থ্যকৰ্মীয়ে উশাহ লোৱাত কষ্ট পোৱা শিশু জন্ম হোৱাৰ বাবে এই সতৰ্কতাসমূহৰ বিষয়ে জানিব লাগিব।